বিহুৱান কবি চম্পক শইকীয়া। সোঁৱৰণিৰ বৰপেৰাত সযতনে সামৰা বহাগ, এটি কাতৰ অনুভৱ, চিৰ সজীৱ, চিৰ নতুন এটি সন্মোহন, সাধু কথাৰ দৰে। কুলিৰ মাতত বিষণ্ণ চঞ্চল ফাগুনৰ বাউলী বতাহে আপোনাক নচুৱাই, উৰুঙা কৰে বুকুৰ খোলা। কেতেকীৰ বুকু ভঙা মাতে টচ টচ কৰে আবেগ মধুৰ নিশাৰ পুৱতি সপোন। স্মৃতিৰ কোঠৰীত অগাদেৱা কৰে অধৰা মাধুৰী সেই পাখিৰাহী গাভৰু। যাৰ বুকুৰ উমেৰে তেজাল হৈছিল আপোনাৰ বিহুৱান, হেঁপাহৰ আঁচোৰে তোলা ফুলৰ বাঁহীত গুণা হৈ চিলিকি আছিল মেপ মৰা মৰম। এইবেলি বহাগৰ বিদায় পৰত গুচি দিয়া সেই বিহুৱান, য'ত এতিয়াও ম্লান নপৰে জেতুকাৰ গোন্ধ, যি এতিয়াও সোঁৱৰাই বহাগ মাথো এক বৰ্ণিল আয়োজন। হৃদয় ভঙাৰ অথবা গঢ়াৰ যেনেকৈ ভাঙিছিল তেওঁ কোনো এটি তেজৰঙী বহাগত, আৰু গঢ়িছিল আনৰ। সেই বিহুৱান বহাগৰ দৰে এক আহিলা মাথোন, বুকুত এটি ঘৰ সজাৰ।